নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া দিনৰ ভাগত ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ শেষলৈকে চাব আৰু আজি বতৰটো ইমানেই ডাৱৰীয়া আমাৰ এইফালে দিনৰ দিনটো বৰষুণ দিছে ভিডিঅ' বনাবলৈ এনেকুৱা বতৰত মন নাযায় বাৰু তথাপিও ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ শেষলৈকে চাব আৰু এতিয়া পৰিৱেশটো দেখাইছোঁ আজি কেনেকুৱা ডাৱৰীয়া কৰিছে এতিয়া জাষ্ট বৰষুণ এৰিছে সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ তেনেহ'লে চাই থাকিব ভিডিঅ'টো আৰু এইফালে চাওক না কিমান ডাৱৰীয়া কৰিছে বতৰটো এইফালে পানী পৰিয়ে আছে ইমান ডাৱৰীয়া গোটেই কুঁৱলী পৰি আছে দিনটো বৰষুণ দিছে কালিৰ পৰা একেবাৰে বৰষুণ নেৰাই হ'লা বতৰটো এনেকুৱা কৰি থ'লে বতৰবোৰ কিবা মনবোৰ ভাল নালাগে তথাপিও ভিডিঅ'টো আজি এতিয়া আৰম্ভ কৰি দিছোঁ শেষলৈকে চাব আপোনালোকে আৰু এখন শ্বলখন লৈ লৈছোঁ ঠাণ্ডা লাগি গৈছে একেবাৰে একেচাতে মানে ঠাণ্ডা পেলাই দিছে গৰম গৈ পেলাই গৰম এইকেইদিনটো প্ৰায় গৰমেই দি গৈছিলে যিহেতুকে ৰ'দে দি আছিলে কিন্তু আজিৰ পৰা কালিৰ পৰা বৰষুণ দিছে আৰু একেবাৰে ঠাণ্ডা লাগি গৈছে ঠাণ্ডা দিনৰ নিচিনাই লাগি গৈছে এতিয়া আকৌ আৰু এতিয়া বাহিৰতে বহি আছোঁ অকণমান সময় এনেকুৱাকৈ বহি ভাল লাগিছে শুলোঁ দিনৰ দিনটো শুলোঁ আজি একেবাৰে শুই মেলি এতিয়া উঠি আহিলোঁ তাৰপিছত ভাবিলোঁ ভিডিঅ' এটা বনাব লাগিব সেইটো সদায় সৃষ্টি কৰি থাকিলে নহ'ব সেইকাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ তাৰপিছত সেই আৰু ঠাণ্ডা বতৰ ভালো লাগে এনেকুৱা হয় কেতিয়াবা শ্বলখন লৈ লৈছোঁ তাৰপিছত আপোনালোকৰ বস্তু এটা দেখাম বুলি ভাবিছোঁ কাৰেণ্টটো নাই আজি এতিয়া কাৰেণ্ট গ'ল অকণমান আগত এই ইনভাৰ্টাৰটো অফ আছে যিহেতুকে এইকেইটা চাওক মায়ে পকা অমিতা পাৰি থৈছে ইমান ধুনীয়া পকা অমিতাকেইটা খাবলৈ মন যায় আৰু খাই যিহেতুকে ঘৰতে থাকে নহয় খায়ো আমনি লাগি যায় আৰু বহুতেই লাগিছে তো আৰু এইটো এটা দেউতাই কাটি থৈছে এইটো এটা চাওক এইটো এটা দেউতাই খাইছিলে সেয়াই আৰু এতিয়া চাহ খাব লৈছোঁ এইফালে লাল চাহ গৰম লাল চাহ খাব লৈছোঁ ঠাণ্ডা যিহেতুকে বহুত লাল চাহ খাই ভাল লাগে একেবাৰে অকণমান ডাঠকৈ হ'ব লাগে আৰু বিস্কুট চকলেট বিস্কুট লৈ লৈছোঁ তেনেহ'লে খাই লওঁ চাহ তাৰপিছত আকৌ লগ পাইছোঁ ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে এইটো বাউন্স বিস্কুট চকলেটৰ বৰষুণ আকৌ দি গৈছে চাওক পিছফালে কিমান বৰষুণ দিছে বতাহ মাৰিছে পূৰা ইয়াতে বহি আছিলোঁ চাহ খালোঁ তাৰপাছত এইফালে পূৰা বৰষুণ বতৰটো যে কেনেকুৱা কৰিছে চাওক বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব কিমান বৰষুণ যে দিছে ইমান ঠাণ্ডা লাগিছে একেবাৰে ঠাণ্ডা দিনৰ নিচিনা লগা হৈ গৈছে দিনবোৰ বতাহো মাৰিছে সেইকাৰণে ভিতৰত যাওঁগৈ আৰু এতিয়া বাহিৰত একো কাম নাই ভাবিছিলোঁ ক'ৰবাত ওলাই যাম বুলি ভিডিঅ' কৰিম কিবা কিবি বনাম বুলি একো নহ'লগৈ আৰু ইমান জোৰত বৰষুণ দিছে আজি চাওক বতৰটো কেনেকুৱা কৰিছে আৰু ইয়াতে দেখাই দিছোঁ আমাৰ ফুলবিলাক ইমান ধুনীয়াকৈ হেল্ল' গাইজ কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আৰু আজি পুৱাৰ ভাগত লগ পাইছোঁ কালি বতৰ একেবাৰে বেয়া কৰি দিলে মানে আপোনালোকক দেখাইছিলোঁ মই দেখিছিলে বৰষুণ কিমান জোৰত দিছিলে আৰু সেইকাৰণে ভিডিঅ' কৰিব মন নগ'ল কাৰেণ্টটো গ'লগৈ পাছত আন্ধাৰ হৈ গ'ল একেবাৰে যিহেতুকে ভিডিঅ'টো মই দেৰিকৈ ষ্টাৰ্ট কৰিছিলোঁ আজি ভাবিছোঁ কণ্টিনিউ কৰোঁ শেষলৈকে চাব আৰু এতিয়া মই বগৰী কেইটামান শুকুৱাই থৈছিলোঁ সেইকেইটা ভাবিলোঁ কি বৈয়ামত ভৰাই কিনে আচাৰ বনাম দেখাওঁ বুলি ভাবিছোঁ ব'লক তেনেহ'লে আজি পাকঘৰত যাওঁ এই বগৰীখিনি দেওবাৰ দিনাখন আনিছিলে দেখাইছিলোঁ বগৰীখিনি একেবাৰে বেছিকৈ খুন্দি খাব নোৱাৰিলোঁ যে সেইকাৰণে এনেকুৱাকৈ শুকুৱাই দিলোঁ আচাৰ বনাবৰ কাৰণে বুলি এয়া পূৰা ধুনীয়াকৈ শুকাই গ'ল আৰু এতিয়া বটল এটাত ভৰাব লাগিব আচাৰৰ কাৰণে বগৰী আচাৰ কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন মোৰ কিন্তু ভাল লাগে বাৰু টেঙা জাতীয় বস্তু এনেও ভালেই লাগে ভাতৰ লগত যেতিয়া নিৰামিষ ভাত হয় তেতিয়া আচাৰ অকণ দি হ'লেও দাইলৰ লগত খাব পাৰি তেনেহ'লে এতিয়া বটলত ভৰাই লওঁ আৰু এতিয়া এইটো টেমা লৈ লৈছোঁ এটা খালী টেমা এটা আগৰ আচাৰ আছিলে চফা কৰি মেলি লৈ লৈছোঁ আৰু এতিয়া এইখন
অকণমান বেলেগকৈ অলপমান চফা কৰি ল'ব লাগিব কাপোৰ এখনে। বাকী ধোৱা আছে বাৰু, চফা কৰি থোৱা আছে। গামোচা এখন দি চফা গামোচা এখনেৰে চফা কৰি লৈছোঁ এনেকুৱাকৈ। অকণমান ধূলি চুলি লাগি থাকিব পাৰে। বাকী টেমাটো ধুই থোৱাই হয়, ধুনীয়াকৈ চফা কৰি মেলি ধুই থৈছোঁ, মই শুকুৱাই লৈছোঁ। আৰু ইয়াতে মোৰ আধাখিনি সোমালে আৰু এইকেইটা থাকি গ'ল। এইকেইটা বেলেগ এটা বটলত সুমিয়াব লাগিব। আৰু এইখিনি এতিয়া মছলা দি লওঁ, তাৰপাছত এইখিনি মই বেলেগ এটা বটল ব্যৱস্থা কৰি আছোঁ বাৰু। এখন গৰম কৰি ল'লোঁ। ইয়াতে পাঁচফোৰণ দিম, পাঁচফোৰণ আৰু ইয়াৰ লগতে গোটা ধনিয়া কেইটামান দি দিম। গোটা ধনিয়া অকণমান সৰহকৈ দিব লাগিব। এয়া হৈ যাব। আৰু এতিয়া এইখিনি ভালকৈ গৰম কৰি ল'ম। বেছি মছলা ব্যৱহাৰ নকৰোঁ, এনেকুৱাকৈ চিম্পুলকৈ ভাল লাগে। আৰু এইফালে মোৰ ধনিয়া আৰু পাঁচফোৰণখিনি গৰম কৰা হৈ গ'ল, প্ৰায় ফুটিছে অকণমান। চাওক, ফুটিছে। আৰু এনেকৈ ফুটোতে নমাই ল'ব লাগিব। আৰু মছলাখিনি এইফালে পেপাৰ এখনত গৰমে ঢালি ল'লোঁ। আৰু এতিয়া খুন্দনাটোত ভালকৈ খুন্দি ল'ব লাগিব। খিনি খুন্দা হৈ গ'ল আৰু পেপাৰখনত পুনৰবাৰ এনেকুৱাকৈ নমাই দিম। ৰাফলি খুন্দি লৈছোঁ। ৰাফলি থাকিলে ভাল লাগে অকণমান মছলাবোৰ। বগৰী মোৰ যিহেতু বেছি নাই, সেইকাৰণে মছলা বেছি ব্যৱহাৰ কৰা নাই বাৰু। আপোনালোকে নিজৰ পৰিমাণ মতে দিলেই হ'ল। আৰু এতিয়া যোনখিনি এই টেমাটোত ভৰাই লৈছিলোঁ বগৰী, সেইখিনি এটা মেজাৰমেণ্টৰ কাৰণে মই ভৰাই লৈছিলোঁ। আৰু এতিয়া পুনৰবাৰ উলিয়াই দিব লাগিব, যিহেতুকে আৰু এই বাউলটোত নিমখ, মছলা আৰু মিঠাতেল দি পেলাই সানি ল'ব লাগিব। আৰু এই বগৰীখিনি গোটেইখিনি এতিয়া ইয়াত ঢালি দিম। আৰু এতিয়া চালনীখনৰ এনেই শুকুৱাবৰ কাৰণে লৈছিলোঁ বাৰু। এইখিনি গোটেইখিনি হৈ গ'ল। আৰু ইয়াতে অকণমান গৰম কৰা মিঠাতেল দিব লাগিব। আৰু এইফালে এতিয়া কেৰাহী এখন গৰম কৰি পেলাই মিঠাতেল দি দিম। মিঠাতেলখিনি গৰম কৰি ল'ব লাগিব। আৰু এইখিনি এতিয়া গৰম কৰি ল'ব লাগিব। আৰু এতিয়া প্ৰথমতেই ঢালিব লাগিব, এই মছলাখিনি ঢালি দিছোঁ। চবৰে আচাৰ বনোৱা পদ্ধতি বেলেগ হয়, মই বিশেষ নাজানো বাৰু। একেবাৰে চিম্পুলকৈ বনাব চেষ্টা কৰিছোঁ। আৰু এতিয়া মছলা একেবাৰে কম ব্যৱহাৰ কৰিছোঁ। এতিয়া মছলাখিনি দি দিলোঁ। এতিয়া ইয়াতে ঢালি দিব লাগিব গৰম তেলখিনি। অকণমান ঠাণ্ডা হ'ব দিলোঁ বাৰু। সাৱধান ঢালিব লাগিব। হৈ গ'ল তেল ঢালা। আৰু এতিয়া এইফালে ভিনেগাৰ ইউজ কৰিম। ভিনেগাৰ দিলে এনেকুৱা আচাৰবোৰ বহুত দিন যায়, নহ'লে ভেঁকুৰি যোৱাৰ চান্স থাকে যে, সেইকাৰণে ভিনেগাৰ দিম। ভিনেগাৰ মই 1 ঠিপি জোখত দিছোঁ। এয়া হৈ যাব, বেছি নিদিওঁ। আৰু ইয়াতে এতিয়া দিব থাকিলে নিমখ। আৰু এইফালে দিম সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এইফালে নিমখ। আৰু এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ম। ফাৰ্ষ্ট টাইম মই এইবাৰ আচাৰ এটা বনাবলৈ চেষ্টা কৰিছোঁ। ভাবিলোঁ আপোনালোককনো কিয় নেদেখুৱা কৰি থাকোঁ, সেইকাৰণে দেখাবলৈ চেষ্টা কৰিলোঁ। কিমানখিনি জানো নাজানো সেইটো পিছৰ কথা বাৰু। কিবা এটা যে কৰিব চেষ্টা কৰিছোঁ, সেয়াই মোৰ কাৰণে বহুত যথেষ্ট। আচাৰ খাবলৈ কেনেকুৱা হয় নিশ্চয় জনাম বাৰু। এতিয়া বনাইছোঁহে।
আৰু এতিয়া এইখিনি মই একেবাৰে চিম্পুলকৈ মোক খায়ো ভাল লাগে চিম্পুলকৈ বনোৱা আৰু তেনেকুৱাকৈ বনাব চেষ্টা কৰিছোঁ আৰু এতিয়া একো বিশেষ মছলা ব্যৱহাৰ নকৰোঁ চবৰ মই কৈছোঁ প্ৰথমতেই যে সকলোৰে আচাৰ বনোৱা বা যিকোনো ৰেচিপি বনোৱাৰ পদ্ধতিয়ে বেলেগ বেলেগ হয় সেইকাৰণে সেইটো জাজ নকৰিব আৰু এতিয়া এটা টেমাটোত পুনৰবাৰ চামুচখনেৰে ভৰাই দিম এইফালে এইটো টেমাটো নিজে কৰিব লগা হৈছে একেবাৰে মোবাইলটো নিজে ধৰিব লগা হৈছে সেইকাৰণে এইফালে ওচৰত আনি লৈছোঁ অকণমান চামুচখনেৰে অলপ অলপকৈ ভৰাই দিম বাউলত ইমানখিনি ভৰোৱা হৈ গ'ল এইফালে চাওক ইমানখিনি ভৰোৱা হৈ গ'ল আৰু এইখিনি ভৰাবলৈ বাকী আছে সেইকাৰণে মই এইটো যিহেতুকে সৰু হ'ল সেইকাৰণে আৰু এটা এইফালে বাউল লৈ লৈছোঁ এইফালে আৰু এটা টেমা লৈ লৈছোঁ চফা কৰি লোৱা তাৰপিছত আৰু ইয়াতো ভৰাই দিম গোটেইখিনি এইফালে ঢাকনখন লগাই দিলোঁ এইটো সম্পূৰ্ণ নহ'ল আধা হৈ থাকিলে আৰু এইটো পূৰা সম্পূৰ্ণ হৈ গ'ল এইটো চাওক এইফালে পূৰা সম্পূৰ্ণ হৈ গ'ল এইটো এইফালে পূৰা সম্পূৰ্ণ হৈ গ'ল আৰু এইটো আধা থাকিলে মানে দুটা টেমা ওলালে বাৰু বগৰীখিনি চেষ্টা কৰিলোঁ আপোনালোককো দেখালোঁ আজি মাক সুধি চাব লাগিব মায়ে এতিয়া কিবা কাম কৰি আছে মই জানিছোঁ নাই সুধি চাম বাৰু আপোনালোকক দেখাম সুধি মাক জনাম আপোনালোককো জনাব লাগিব বাৰু মই জানিছোঁ নাই মাক সুধি পেলাই তাৰপাছত এয়া আজি বগৰী আচাৰ বনাবলৈ চেষ্টা কৰিলোঁ আপোনালোককো দেখালোঁ হেল্ল' গাইজ চ' এতিয়া বগৰী আচাৰ বনোৱাৰ পাছত আৰু ভিডিঅ' কৰা নাই ফ্ৰেছ হ'লোঁ ভাত খালোঁ এতিয়া লগ পাইছোঁ আপোনালোকক পুনৰবাৰ দি দিছিলোঁ আৰু বতৰটো এতিয়া ডাৱৰীয়া কৰি দিছে কাৰণ ঢাকনখন লগাই দিওঁ আৰু এতিয়া ইয়াতে বহি আছোঁ অকণমান সময় ভাত পানী খাই মেলি একেবাৰে আজৰি তাৰপাছত এতিয়া বতৰটো ৰ'দ দিছিলে ৰাতিপুৱা ভাগত ৰ'দে দি আছিলে কিন্তু এতিয়া কি হ'ল আকৌ ডাৱৰীয়া টাইপত কৰি দিছে কিজান পিছবেলা মানলৈ দুপৰীয়া মানলৈকে বৰষুণ দিব চাগে সেই আৰু বতৰবোৰ এনেকুৱা হৈ থাকিলে মনবোৰ ভাল নালাগে ফৰকাল হৈ থাকিলে লাগিলে গৰমেই উঠক কিন্তু মনবোৰ ভাল লাগি থাকে মোৰ কিন্তু বিশেষকৈ ডাৱৰীয়া হৈ থাকিলে কিবা মনবোৰ বেমাৰী বেমাৰী টাইপত লাগে গাবোৰ কিবা ভাল নালাগে আৰু আমাৰ ঘৰত থকা এয়া বুদ্ধদেৱৰ এটা প্ৰতিমূৰ্তি এনেকুৱাকৈ হাত এখনত ৰখা হৈ আছে ধুনীয়া লাগিলে এখন দেখাইছোঁ আপোনালোককো এইটো ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া হয় আৰু উঠনি মই কৈছিলোঁ আপোনালোকক যে মই আচাৰ কেনেকুৱা বনাইছিলোঁ মাক সুধি ক'ম এতিয়া মা ওচৰত বহিছে মাক সুধিছোঁ বাৰু মই আচাৰ কেনেকুৱা বনালোঁ কৈ দিয়কচোন আচাৰ ধুনীয়া হৈছে খাবলৈ পিছতহে গম পোৱা যাব কেনেকুৱা হয় পিছত গম পোৱা যাব যেতিয়া আচাৰটো পূৰা বনি ৰেডি হৈ যাব এতিয়া জাষ্ট ভৰাইছোঁ এতিয়া খাই ইমান টেষ্ট নালাগিব কিন্তু যেতিয়া হ'ব তেতিয়া মাক আকৌ সোধাই আপোনালোকক জনাম বাৰু তেতিয়া ভালকৈ ক'ব পাৰিব তাৰপাছত আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সোধালোঁ আৰু গম পালে মায়ে কি ক'লে পাছত ভালকৈ ক'ব পাৰিব এতিয়া নোৱাৰে আৰু এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম বুলি ভাবিছোঁ বেছি দীঘলীয়া নকৰোঁ অলম'ষ্ট দীঘলীয়া হৈ গ'ল কালিৰ পৰা কৰি কিমান কি দেখাব পাৰিলোঁ নোৱাৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই গম পাইছে বাৰু যিমানখিনি দেখাব পাৰিছোঁ মোৰ কাৰণেতো ভালেই আৰু ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব লাইক শ্বেয়াৰ সকলোৱে কৰিব আৰু যোনসকলে মোৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে আজিলৈ বাই বাই নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম বাই 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 বাই